পুনৰ সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা। বহিঃৰাজ্যৰ পৰা উভতি অহাৰ পথত সন্ধানহীন এজন যুৱক। পৰিয়ালত এতিয়া লাগিছে হাহাকাৰ। এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকিব। শোণিতপুৰ জিলাৰ জামুগুৰিহাট চুটিয়াম গাঁৱৰ ৩০ বছৰীয়া যুৱক প্ৰেম উপাধ্যায় সন্ধানহীন। জানিব পৰা মতে পশুৰাম উপাধ্যায় আৰু ৰাধিকা দেৱীৰ পুত্ৰ সন্তান প্ৰেম উপাধ্যায়ৰ যোৱা ৬ ডিচেম্বৰ পৰাই সন্ধানহীন হৈ আছে। অন্ধ্ৰপ্ৰদেশৰ পৰা যোৱা ৪ ডিচেম্বৰ তাৰিখে গুৱাহাটী হৈ বালিপাৰালৈ ৰেলেৰে যাত্ৰা কৰা প্ৰেম উপাধ্যায় গুৱাহাটী আহি পালে ঠিকেই, কিন্তু গুৱাহাটীৰ পৰা বালিপাৰা আহি থকাৰ পথতে সন্ধানহীন হয় যুৱকজন। ইফালে প্ৰেম উপাধ্যায়ৰ মোবাইলো বন্ধ হৈ থকাৰ ফলত অধিক চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। যদি কোনো ব্যক্তিয়ে প্ৰেম উপাধ্যায়ৰ সন্ধান পায় তেন্তে স্ক্ৰীনত দেখা এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে সন্ধানহীন হৈ থকা যুৱকজনৰ সন্ধান পোৱাত সুবিধা হয়। ভিডিঅ'টো ইমানেই আছিলে। এনেধৰণৰ খবৰসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।